Hi friends, welcome back to this channel Himor. So আজি মোৰ লগত আছে আমাৰ জনপ্ৰিয় এতিয়া নতুন প্ৰজন্মৰ ইউটিউবাৰ MGC মাধুৰ্য গগৈ চিন্তু আপোনালোকে ইউটিউবত সাৰ্চ কৰিব পাৰিব এণ্ড হি মানে বিশেষকৈ আমাৰ গীতিমণি বৰগোহাঁই নামটোতো আপোনালোকে শুনিছে গীতিমণি বৰগোহাঁই এতিয়া অসমত বিহুৱতী হিচাপে ভাইৰেল হৈ আছে ইউটিউবত ভিডিঅ'বোৰ আৰু প্ৰথম ভিডিঅ'টো MGC মাল্টিমিডিয়া বনাইছিলে তো MGC মাল্টিমিডিয়া মোৰ ওচৰত লগত আছে তো welcome MGC Multimedia and আজি তো চাৰিল আজি কি আছিলে Brothers Day নেকি আজি Brothers Day আজি so happy Brothers Day to all of my YouTube family and তাৰ YouTube family ফালৰ পৰা মই গোটেই সবকে happy Brothers Day উইশ কৰিছো সবকে and MGC Multimedia আজি কিবা ক'ব and next কি ভিডিঅ' বনাব হেবোৰ ক'ব and আৰু গীতিমণি বৰগোহাঁই যেটো ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে যেটো 100K ওপৰ হৈ গৈছে হেটো ভিডিঅ' এতিয়া কিছুমানে মানে কপি কৰিব ধৰিছে কিছুমানে কপি কৰি পিনে বনাব ধৰিছে তো হেবোৰ আমি হকনি দিব বিচাৰো যে কপি নকৰিব আপোনালোকে ভিডিঅ'বোৰ যে কপি কৰিলে আমি কপিৰাইট ক্লেইম কৰিবলৈ আমি বাধ্য হ'ম সো সেইকাৰণে কপি নকৰিব আপোনালোকে নিজৰ কন্টেন্ট নিজে বনাওক অৰিজিনেলি এণ্ড মোৰ চেনেলৰ এটা ভিডিঅ' ৰেকৰ্ডিং কৰি দিছিলে MGC মাল্টিমিডিয়া ৰেকৰ্ডিং কৰি দিছিলে তো সেইটো যোৱা বছৰে ৰেকৰ্ডিং কৰা এণ্ড ভিউজ আপোনাৰ 26K আপ হৈ আছে তো লিংকছটো ডেছক্ৰিপশ্যনত দি দিম তো সেইটো চাই ল'ব আপোনালোকে MGC মাল্টিমিডিয়া তুমি কিবা এটা কৈ দিয়া আচলতে আজি ব্ৰাদাৰ্ছ ডে ভাতৃ দিৱসৰ সকলোলৈ শুভেচ্ছা থাকিল আৰু আমি যিহেতু নতুনকৈ ওলাই আহিছোঁ ইউটিউবৰ জগতখনলৈ নতুনকৈ আহিছোঁ চ' আমি কিবা এটা ভিডিঅ' দিছোঁ আজি এটা ইউটিউব চেনেলত পালোঁ মোৰ ভিডিঅ'টো মানে সম্পূৰ্ণ গোটেই ভিডিঅ'টো ডাউনলোড কৰি পিনে তাৰ চেনেলত দিছে সেইটো হ'লে মানে আমি কপিৰাইট ক্লেইম কৰিবলৈ বাধ্য হ'ম চ' ভিডিঅ'টো ডিলিট কৰি দিব সোনকালে ইউটিউব চেনেলটোৰ নাম আমি এতিয়া নতুন ইউটিউব চেনেল যিহেতু কালি দিয়া আজিলৈ কালি এতিয়া 16 ঘণ্টা হৈ গ'ল কালিৰ পৰা আজি 30 ভিউৱাৰ্ছ হৈছে চ' আমি মানে কপিৰাইট ক্লেইম কৰিম বুলি ভবা নাই কিন্তু যদি পাছলৈও যদি এনেকুৱা হৈ যায় তেন্তে আমি কপিৰাইট ক্লেইম কৰিবলৈ বাধ্য হ'ম আৰু সেই ইউটিউব চেনেলটোক কৈ দিওঁ যে ভিডিঅ'টো ডিলিট কৰি দিব আৰু তুমি গীতিমণি বৰগোহাঁই তোমাৰ প্ৰথম ভিডিঅ'টো যিটো 100K পাৰ হৈ গৈছে সেইটো বিষয়লৈ তুমি কি ক'বা দুটা কথা কৈ দিয়া আচলতে মই ভবা নাছিলোঁ ভিডিঅ'টো যিহেতু মই নতুন মানে ইউটিউবৰ জগতখনত খুবেই নতুন চ' মানে মই ভবা নাছিলোঁ ভিডিঅ'টোত ভিউৱাৰ্ছ কিমান বাঢ়িব কিন্তু অসমৰ মানুহে আঁকোৱালি ল'লে চেনেলটোত ছাবস্ক্ৰাইবাৰো আহিলে যথেষ্ট কিন্তু মানে তাকে অসমবাসী ৰাইজক মই এই জেগাতে মানে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো আঁকোৱালি লোৱাৰ বাবে আৰু যিহেতু 100K অতিক্ৰম কৰিলে ভিউৱাৰ্ছ চ' মানে ভাল লাগিছে মনটো আৰু আগলৈও এনেকৈ মানে ভিডিঅ'বোৰত আপোনালোকে মৰম আৰু সহায় সহযোগ কৰি যাব বুলি আশা থাকে সো ব্ৰাদাৰ হিচাপে ইয়াৰ চেনেলটো আপোনালোকে মোৰখিনিও ছাবস্ক্ৰাইব কৰি দিব এণ্ড আৰু মোৰ চেনেলটো আপোনালোকে ভিজিট কৰিব তো ৰাইডিং ভ্লগিং এনেকৈ দেখিবলৈ পাব কম ভিডিঅ' তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো থেংক ইউ তো ভিডিঅ'টো ইমানতে ক্ল'জ কৰিছোঁ এণ্ড MGC মাল্টিমিডিয়া লাষ্ট দেখা আৰু কৈ দিয়া নেক্সট তুমি কি বনাই আছা কি ৰিলিজ দিবা তো মানুহবোৰে ৱেইট কৰি থাকিব তোমালৈ আচলতে মোৰ নেক্সট ভিডিঅ' আহি আছে কালিলৈ আপোনালোকে পাই যাব নেক্সট ভিডিঅ'টো হ'ল এনেকুৱা মানে ডিব্ৰুগড়ৰ দাদা এজনৰ ভিডিঅ' চ' দাদাজনে 2018 চনত কাগজৰ পেপা বনাই বজাইছিলে আৰু 2019 চনত DY 365ত সেইটো টেলিকাষ্ট হৈছিলে আৰু এই বছৰত তেওঁ সেইধৰণে কাগজৰ ঢোল বনাই বজালে চ' কালি আৰু এটা ইউটিউব চেনেলত পালোঁ যে প্ৰথম অসমীয়া কাগজে বনোৱা পেপা এনেকৈ দিছিলে কিন্তু সেই পেপাটো মৃদুল বৰুৱাৰ দ্বাৰাই বনোৱা নহয় চ' কাইলৈ মই সেই ভিডিঅ'টো এৰিম আপোনালোকৰ আগত আপোনালোকে চাই থাকিব আৰু হিমল ৰাইডিং এণ্ড ব্লগিং চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু MGC মাল্টিমিডিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ গাইজ এণ্ড আজিলৈ ভিডিঅ'টো ইমানতে ক্ল'জ কৰিছোঁ ময়ো ভিডিঅ' আপলোড দি আছোঁ লাহে এণ্ড দিম আপোনালোকে চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই থেংক ইউ